हेलो गाइस, मैं अन्य एक भिडिओ आपलोक सकलोके स्वागत जनाइছোঁ। आज एकदम माने दुदिन तीन हो गल जलकिया एखोपा आनी थৈ दिছিলোঁ रঙा जलकिया। आज ताके आचार बनाम। आहक इतना मैं केनेকৈ रঙा जलकिया आचार बनाइছোঁ आपलोकको देखाम। এইখিনি লৈ লৈছোঁ ৰঙা জলকীয়া আৰু এই জলকীয়াখিনি যে দেখিছে ইয়াত মানে জ্বলা নহয়েই অকণো। এনেকৈ মই এখন চামুচৰ এয়া নালদাৰে এনেকৈ গুটিখিনি উলিয়াই লৈছোঁ। এয়া দেখিছে না কিমানখিনি গুটি ওলাইছে। 1 কেজি মই জলকীয়া লৈছোঁ। এতিয়া এইখিনি লৈছোঁ মই জিৰা আৰু এইখিনি হ'ল পান মছলা আৰু ক'লা জিৰা। এইখিনি হ'ল মেথি, এইখিনি হ'ল ধনিয়া গুটি আৰু এইখিনি হ'ল শুকান জলকীয়া মই ঘৰতে শুকুৱাই থোৱা। এইকেইটা হ'ল ৰঙালাও গুটি। আগতে মই গেছটো জ্বলাই ল'ম। গেছটো জ্বলাই কেৰাহী উঠাই লৈ এতিয়া গেছটো জ্বলাই কেৰাহীটো উঠাই লৈ ইয়াত আগতে মই গোটেই মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম। আগতে এইখিনি মছলা ভাজিছোঁ। তাৰ পাছত ভাজি ল'ম ৰঙালাও গুটি। ৰঙালাও গুটিখিনি ধুনীয়াকৈ ফুটি যোৱাকৈ ভাজিব লাগিব। এতিয়া আকৌ ভাজিম শুকান জলকীয়াখিনি। তাৰ পাছত গোটেই মছলাখিনি এনেকৈ মই মিক্সিত পিচি ল'ম। দেখিছে নহয় অকণমান গোটা গুটিকৈ পিচিব লাগিব। এইখিনি হ'ল ৰঙালাও গুটিখিনি। ৰঙালাও গুটিখিনি মই ধুনীয়াকৈ এনেকৈ গুড়িকৈ পিচি লৈছোঁ। আৰু এইখিনি হ'ল জলকীয়া। এই গোটেই মছলাখিনি মই পিচি ল'লোঁ। ইয়াত এতিয়া ঢালিম আমচুৰ পাউডাৰ, নিমখ আৰু এই গোটেইখিনি ধুনীয়াকৈ মিহলাই এয়া 1 বাটি দিছোঁ ক'লা ভিনেগাৰ আৰু এবাটি দিম মিঠাতেল। এই গোটেইখিনি ঢালি ভালদৰে একদম মিক্স কৰি মিহলাই ল'ম। এতিয়া এয়া জলকীয়াটো এনেকৈ সুমুৱাই এটা এটাকৈ এনেকৈ ৰাখি দিম। এই আচাৰটো খাবলৈ বৰ ধুনীয়া লাগে। আপোনালোকে যদি নাই বনোৱা কেতিয়াও তেতিয়াহ'লে বনাই ট্ৰাই কৰি চাব। এতিয়া এনেকৈ মছলাখিনি ভৰাই লোৱাৰ পাছত গোটেই জলকীয়াখিনি এটা বৈয়ামত তেল ঢালি ভৰাই ৰাখি দিম। আপোনালোকক যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব। এয়া দেখিছেই নহয় আচাৰ বনাইছোঁ। কি ধুনীয়া আচাৰ হৈছে।